তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দীপশিখাস ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। পুনৰবাৰ স্বাগতম জনাইছোঁ মই এতিয়া অন্য ভিডিঅ'লৈ। আৰু ইমান ক'লা ক'লা লাগিছে মোক ইমান মেকআপ কৰাৰ পিছতো। আৰু আজি হৈছে আমাৰ এটা মিউজিক ভিডিঅ'ৰ শ্বুটিং আছে। তো তাতে আমি যাম এতিয়া। মই যাম মানে মই আজি মেইন হিৰইনৰ ৰোলত আছোঁ, যিহেতু গানটোত অকণমান লোকগীত মানে ৰাধা টাইপৰ। তো মই ৰাধা আৰু ইহঁতে গোপী আৰু আমাৰ পোৱালিখিনি। গতিকে আপোনালোকক দেখাম শ্বুটিং হ'ব গাভৰু আৰু মিলনপুৰত, আৰু কি হয় কি নাই চবকে দেখাম। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ 1 নম্বৰ গোপী, মানে দেখাওঁ আৰু কি কৰি আছা। হ'ব দেই, চাওঁ এয়া মেকআপ মেন বুলিব ক'বা ক'ব মেকআপ মেন, আৰু এইফালে এয়া দৰ্শক মণ্ডলীয়ে চাই আছে, আৰু এয়াও দৰ্শক এয়া চাই আছে চবেই মিলি পিনে। আৰু বোলে আমাৰ মায়ে তুলসী কিবা কৈছে। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। কি হ'ব, কি ভিডিঅ'ৰ শ্বুটিং, কোনে গাইছে গান, কি ক'ত পাব আপোনালোকে গানটো, চব মই আপোনালোকক ক'ম, খালি চাই থাকক ভিডিঅ'টো। তো এতিয়া বৰ্তমান আমি লোকেশ্যন আহি পাই গ'লোহি। লোকেশ্যনটো ফাৰ্ষ্ট লোকেশ্যন আমাৰ কি গাভৰু ন। তো ফাৰ্ষ্ট লোকেশ্যনটো আমাৰ গাভৰু, এইফালে হেৰি কি কয় গোপী। আৰু মই মানে মোৰ হালত বেয়া হৈ গ'ল বিকজ আইলেছযোৰ এৰি গ'ল, মানে মাথাটো ভালকৈ লগাই নাছিলোঁ এনেকৈ, তো এৰি গ'ল এতিয়া। আৰু ইমান ক'লা আহিছে, মেকআপতো আমি বগা হোৱা নাই, দেখিছে নহয় বংগীতা, মানে আমি ৰিয়েলতে ক'লা। তো চাই থাকক এতিয়া। আগত মানুহবিলাক গৈ আছে, মানে মোৰ তাকে মোৰ ফিদা গোটেই ধূলি মানে একদম পুৰা কি ক'ম আৰু সেয়া। তো এতিয়া আমি বৰ্তমান গাভৰু মানে নদীৰ ওচৰত গৈ আছোঁ। আৰু এতিয়া যোনে মানে আমাক হেৰি কৰিব, মনোজ দা আৰু ৰাকেশ দা ন কেমেৰা কৰিব, আৰু ৰাকেশ দা। তাৰপিছতেতো সিহঁতে গৈ আছে এতিয়া, আৰু আমি পিছে পিছে গৈ আছোঁ বিকজ মই সিহঁতৰ ওচৰত ব্লগ কৰিবলৈ লাজ লাগিব। সেইটো কাৰণে মই ভিডিঅ' কৰিম, আপোনালোকে চাব। আৰু পাৰিলে মই ৰেকৰ্ড দি পিনে চাই থাকিব। প্লাছ ধূলি, ইমান ধূলি। এইখনে হৈছে আমাৰ গাভৰু নদী, আৰু ইমানেই ধূলি মানে কষ্ট, বহুত কষ্ট হৈছে। তো আশা কৰোঁ গানটো আপোনালোকে মৰম দিব বা ভালপোৱা দিব। আৰু যিসকল মোৰ ইনষ্টাগ্ৰামত আছে ফেন আৰু ফেচবুকত আছে, তো লিংক অভিয়াছলি পাই যাব। মই এতিয়া মানে মই খুৰাৰ লগত ভালকৈ কথাই পতা নাই বিকজ আমাৰ শ্বুটৰ লোকেশ্যনত আহিব বহুত দেৰি হৈ গৈছিলে, বহুত বেছিয়ে দেৰি হৈ গ'ল। আমি 9টা বজাত ওলোৱাৰ কথা, 10:30 11টা বাজি গ'ল। তো ওলোৱালৈকে আমি শ্বুট। এয়া হৈছে আমাৰ ছেকেণ্ড লোকেশ্যন মিলনপুৰ। আৰু কেনেকুৱা লাগিছে কোৱা গানটোৰ বিষয়ে অকণমান, আৰু মই কেনেকুৱা কৰিছোঁ তাৰিফ, আৰু কোৱা কিবা কিবি। গানটো মৰম দিব সকলোৱে ন। অৱস্থা কেনেকুৱা লাগি গৈছে এতিয়া তোমাৰ গোটেই দিনটো কাম বহুত বেছি। আমি বহিছোঁ, আৰু এইফালে কৃষ্ণৰ আমাৰ হেৰি আমি বহি দিছোঁ। গতিকে সকলোৱে গানটো যিমান পাৰে মৰম দিব বিকজ বহুত কষ্ট কৰিছোঁ গানটোৰ কাৰণে। তো এই গাইজ গুড মৰ্ণিং। কালি আমাৰ শ্বুট বহুত ভালকৈ খতম হৈ গ'ল, আৰু আপোনালোকক ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দি থোৱা আছে। গানটো গৈ পেলাই চাওক আপোনালোকে, আৰু বহুত বেছি মৰম দিব বুলি আশা থাকিল। আৰু সিমানেই। এতিয়া মই কলেজলৈ যাবলৈ ওলাই আছোঁ। লগৰজনীয়ে এতিয়ালৈকে মোক ফোন কৰা নাই, তাই আহিলে মই কলেজ যাম। সিমানে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ' ভাল পালে তেন্তে আপোনালোকে লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে নতুন ভিডিঅ'সমূহ পাই থাকে। আৰু বহুতেই সুধি আছে যে
ভিডিঅ' কিয় দিয়া নাই তো মানে কি হৈছে এতিয়া মই কলেজ গৈ আছোঁ কলেজ গৈ থাকোঁতে মানে ভাল কণ্টেণ্ট এনেকুৱা যে ক'ৰবাত যাম বা কিবা আপোনালোকক দেখাম আৰু ডেইলি লাইফ তো তেনেকুৱা নিজৰ ডেইলি লাইফৰ ওপৰত দেখাবলৈ তেনেকৈ একো নাথাকে কাৰণ কলেজ যাওঁ কলেজৰ পৰা আহি ভাত খাই অকণমান ৰেষ্ট লৈ পেলাই আকৌ টিউশ্যন কৰাওঁ কিবা কিবি এনেকুৱা সিমানখিনি মানে কিবা ইণ্টাৰেষ্টিং বা বিশেষ তেনেকুৱা মোৰ নিজৰ লাইফটোৰ ওপৰত দেখাবলগীয়া আপোনালোকক নাই বাবে মই ডেইলি ব্লগ নিদিওঁ সেইটো কাৰণে ডেইলি ব্লগ নিদিওঁ একচুৱেলি মোৰ ৰিজনটো ডেইলি ব্লগ নিদিয়াৰ আৰু মানে কি হয় কিবা এটা বিশেষ দেখা মানে চাবলৈ পালে আপোনালোকেও ভাল পায় আৰু মই নিজেও দেখাই ভাল পাওঁ যে এই বস্তুটো মই আপোনালোকক দিব পাৰিলোঁ বা এই বস্তুটো মই ইউটিউবত ৰাখি থৈছোঁ যাতে মেমৰিজ হিচাপে গোটেই লাইফ টাইম থাকে তো সেইটো কাৰণে তেনেকুৱা একো এতিয়ালৈকে মই মানে কণ্টেণ্ট চলি আছিলে বিকজ ৰাসত মই ভিডিঅ' নকৰিলোঁ ৰাসত এটা কাৰণে ভিডিঅ' নকৰিলোঁ কাৰণ হেৰি হ'ল ৰিহাৰ্চেল কৰোঁতে টাইমটো গুচি গ'ল তেনেকৈ মোৰ আৰু ওলোৱা মেলা বহুত জঞ্জাত আছিলে তো ব্লগ তেনেকৈ কৰা নহ'ল আৰু সেইদিনা মাজতে আমাৰ সংকল্প অসমৰ এটা প্ৰগ্ৰেম আছিলে সেইটো মেমৰিজ আছিলে বাট মোৰ কি হ'ল মই এডিট কৰিলোঁ এডিট কৰাৰ পিছত কি হ'ল ব্লগটো নাজানো কি হ'ল কোনোবাই মোৰ ফোনটো চাইছিল নে কি মানে ভিডিঅ'টোৰ পিছত নোহোৱা হৈ গ'ল তো মোৰ বহুত বেছি বেয়া লাগিলে সেইদিনা মই কান্দি দিলোঁ তো সেইটো কাৰণে ব্লগ দিয়া নাই একচুৱেলি ক'ব গ'লে আৰু এইটো এটা ভিডিঅ'টো মেমৰিজ হিচাপে ৰাখি থৈছোঁ আৰু তেনেকুৱা বহুত মোৰ ফটোশ্বুটো গ'ল কিন্তু মই ব্লগ কৰিব নোৱাৰিলোঁ গতিকে আপোনালোকে আশা কৰোঁ আপোনালোকে বুজিব আৰু এই ব্লগটোত মৰম দিব আৰু চ' মই কৈ আছিলোঁ যে এতিয়া নিউ ইয়েৰ যিহেতু আহি আছে আৰু নিউ ইয়েৰত ধামাকা হ'ব বিকজ পাৰ্টি চলে চবৰে তো পাৰ্টি তাৰপিছতে ভোগালী বিহু কিবা কিবি এনেকুৱা সৰু সুৰা প্ৰগ্ৰেম আহি আছে আমাৰ আৰু জানুৱাৰীটো 4 জানুৱাৰীৰ দিনাখন আমাৰ সংকল্পৰ অসমৰ প্ৰতিষ্ঠা দিৱস আছে তো তাতো একদম ধামাকা হ'ব তো আশা কৰোঁ মই আপোনালোকক দেখাব পাৰিম আৰু মই ইউটিউবৰ জৰিয়তে মোৰ লাইফৰ এই মেমৰিজখিনি যাতে মই আগলৈও চাই থাকিব পাৰোঁ থাকক বিকজ ফোনৰ পৰা ডিলিট হৈ যায় বাট ইউটিউবৰ পৰা ডিলিট নহয় তো সেইটো কাৰণে মই মেমৰিজ হিচাপে ৰাখি থৈ দিছোঁ আৰু সিমানেই আপোনালোকে মৰম দিব আৰু ব্লগ নকৰি মোৰ কথা কোৱাৰ অভ্যাসটো অকণমান নাইকিয়া হৈ গৈছে আপোনালোকে আশা কৰোঁ বুজি পাব নেক্সট ব্লগত লগ পাই আছোঁ টাটা একদম পূৰা লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু ধামাকা কৰি যাবলৈ সাহস পাওঁ বাই বাই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে